তো হেল্ল' গাইছ, আজি 2023 চনৰ নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আজি বহুত ডাঙৰ কাম এটা কৰিব গৈছোঁ। ডাঙৰ কাম মানে কি আৰু, মই আজি ভাবিছোঁ নতুন বছৰতে পেং কল এটা কৰোঁ। কি হয় নাজানো, পেং কলটো কৰোঁ। দৰ্শক ফোন কৰিছোঁ। হেল্ল'। হেল্ল'। কি কৰিছা? মই কৃষ্ণ। চিনি পোৱা নাই মানে? তুমি ৰাধা নহয় জানো? হেল্ল'। নাম্বাৰটো কি ভুলকৈ দিলি নি মোক তই? হেল্ল'। কোনে দিছিলে? কোনে ফোন মাৰিছিলে? তুমি ৰাধা, তুমি কিয় মিছা কথা কৈছানো? মই ৰাধা নহয়। কোন হয় আপুনি? মই কৃষ্ণ কৈছোঁ। কৰ ফোন মাৰিছিলে? নাম্বাৰটো ক'ত লাগিছে? তুমি ৰাধা, মই তোমাক চিনি পাইছোঁ। মাত খাত গম পাইছোঁ মানে তুমি ৰাধাই হয়। তুমি মোক মিছা কথা কৈ আছা। কোনে ফোন মাৰিছিলে কওকচোন সেইটো? তুমি ৰাধা হয় নহয় বাৰু কোৱাচোন? নহয় আৰু, আমাৰ মা হ'ব। তোমাৰ নামটো পিছে তেতিয়াহ'লে? ক'লে ফোন মাৰিছিলে আপুনি? মই তোমালৈ বুলিয়ে মাৰিছিলোঁ ফোনটো। তুমি ৰাধা মই গম পাইছোঁ তাৰমানে। মাতটো চিনাকি লাগিছে মানে। মই ৰাধা নহয়, ঠিক আছে হ'ব দিয়ক। কাটিলে ফোনটো। আকৌ এবাৰ ট্ৰাই কৰিছোঁ, চাই থাককচোন। হেল্ল'। হেল্ল'। কিয় কাটি দিলা যে? মই ৰাধা নহয়। ৰাধা নহয়, তোমাকতো মই সেইদিনা বিয়া ঘৰত লগ পাওঁতে মাত খাই একেষাৰে পাইছোঁ। চিনি পাইছোঁ তোমাক মই। মই বিয়া ঘৰলৈ নাই যোৱা। ক'লে ফোন মাৰিছিলে কওকচোন সেইটো? ক'ত বিয়া খোৱাৰ কথা কৈছে? তোমাৰ নামটো কি পিছে নহ'লে? ক'লে মাৰিছিলে ফোন? ফোনটোতো তোমালৈ বুলিয়ে মাৰিছিলোঁ। মই ৰাধা নহয় ক'লে বুজি নাপায় নেকি এবাৰ ক'লে? হেৰি কি কয় বোলে, তোমাৰ নামটো কোৱাচোন কি হয়? মোৰ নামটো জানি কি কৰিব? মৰম বাঢ়িছে মানে ন? মৰমটো এনেকৈ বাঢ়েগৈ লাহেকৈ। কোৱাচোন কোৱা নামটো তোমাৰ? হেল্ল'। কোৱা হয় আপুনি? হা? আপুনি ক'ৰ হয়? মই তিনিচুকীয়া হয়, তিনিচুকীয়া পানীতোলা। আপুনি ক'ত বিয়া ঘৰত লগ পাইছিলে? বিয়া ঘৰত মানে সেইদিনা তোমাক মই বিয়া ঘৰত লগ পাইছিলোঁ আকৌ। মাতটোতো চিনাকি লাগিছে। ৰাতিপুৱা মোক তাৰমানে মিছা কথা কৈ আছা ন তুমি? আপুনি ক'ৰ হয়? পানীতোলা হয়, তিনিচুকীয়া। আপুনি ক'ত বিয়া খাব গৈছিলে? বিয়া খাবলৈ, তুমি ক'ৰ হৈছা কোৱাচোন কোৱা? ক'ত বিয়া খাব গৈছিলে কওকচোন? আমাৰ ইয়াতে আকৌ পানীতোলাতে। তোমাক মই সেইদিনা দেখিছোঁ, তোমাক মই লগ পাইছোঁ, তোমাৰ লগত কথা পাতিছোঁ। তোমাৰ মাতটো একে লাগিছে মানে। মাত একে থাকিব পাৰে। মই সেইয়া তিনিচুকীয়া পানীতোলাত গৈয়ে নাই পোৱা, দেখিয়ে নাই পোৱা। হয় নেকি? ক'ৰ হৈছা তুমি? মই শদিয়াৰ হয়। শদিয়া হয়। নামটো পিছে তোমাৰ? নামটো হেপ্পী গগৈ। হেপ্পী গগৈ ন? মানে এতিয়া মই যোনটো ভাবিছোঁ সেইটো নহয় মানে। নহয়, মই ৰাধা নহয়। আপুনিয়ে জানে কাক লগ পাইছিলে। কোনে নাম্বাৰটো আপোনাক দিছিলে? মোক মানে নাম্বাৰটো তোমাৰ শুনা, লগৰ এজনে দিছিলে। তাৰপিছত মই তোমাৰ নাম্বাৰটো বিচাৰিছিলোঁ মানে, লগৰজনে দিলে নাম্বাৰটো তোমাৰ। মই ভাবিছোঁ কি তুমিয়ে হয় নেকি বুলি, সেইকাৰণে মাৰিছিলোঁ মানে। মই নহয়, আপোনাৰ নাম্বাৰটো ভুলকে দিলে চাগে। ঠিক আছে হ'ব। শুনা আকৌ। ডিষ্টাৰ্ব কৰিছে। এবাৰ ক'লে বুজি নাপায় নেকি? শুনা না। কওকচোন। কি কয় বোলে, কি ক'বা তাৰপা তোমাৰ যে তুমিতো এতিয়া মই যোনটো ভাবিছোঁ তুমি সেইটো নহয় বুলি কৈছা। মই ৰাধা নহয় বুলি ক'লে বুজি নাপায় নেকি? মই সেইফালে গৈয়ে পোৱা নাই। শুনা। কি কয় বোলে, সঁচা কথাটো কৈছোঁ বাৰু। হেল্ল'। কওক। তুমি শদিয়া কোন জেগা হৈছা? আগতে সঁচা কথাটো কওকচোন, মই পইচা পাছত দিম।
অঁ তুমি কোৱা আকৌ শদিয়া কোন জেগা হয় কোৱাচোন। কম আপুনি কৈ লওকচোন প্ৰথমতে সঁচা অঁ কথাটো। মই শদিয়া হয় মানে সেইকাৰণে সুধিছোঁ তুমি শদিয়া কোন জেগা কোৱাচোন। শদিয়া কোন জেগা হয় আপুনি কওক। মই শদিয়া তেলিকলা হয়, তুমি কোৱাচোন কোন জেগা হয় শদিয়া। তাৰপিছত নাম্বাৰটো কোনে দিলে? তুমি কোন জেগা হয় শদিয়া কোৱা না, কেলৈ খং কৰিছা মানে নেকি? নহয় মিছা কথা কয় যে। নহয় নহয় সঁচা কথাটো ক'বই গৈ আছোঁ মই সঁচা কথাটোৱে ক'ম তোমাক এতিয়া। নতুন বছৰতে মিছা কথা। নতুন শুনা আকৌ ইমান কৈ যাওক খং কৰিছা কিয় মানে? এবাৰ ক'লে বুজি নাপায় নেকি আপুনি যাক বিচাৰিছে সেইজন নহয় মই এষাৰ নহয় ক'লে বুজি নাপায়। হ'ব গম পালোঁ তুমি হেপ্পী গগৈ হয় ক'লা নহয় মই গম পাইছোঁ বাৰু কি কয় বোলে শুনা সঁচা কথা কৈছোঁ শুনিছা কওক। মোৰ এটা অ ইউটিউব চেনেল আছে হা। অ তাৰপৰা মই তোমাৰ লগত প্ৰেংক কৰি আছিলোঁ মানে। নতুন বছৰতে হয়তো ফাৰ্ষ্ট টাইম তোমাকে প্ৰেংক কৰিলোঁ আৰু। মোৰ বিশ্বাস নাই অহা। বিশ্বাস হোৱা মোৰ নাই নেকি? নাম্বাৰটো কোনে দিলে কওকচোন। অঁ ভিডিঅ' চাবা মোৰ কৰ্মজিত চিৰিং বুলি আছে। শুনিছা? কৰ্মজিত সিং অঁ হেল্ল'। কি কয় বোলে নতুন বছৰতে কৈছোঁ তোমাকে প্ৰথমবাৰ প্ৰেংক কল এটা কৰিলোঁ আৰু বেয়া নাপাবা। শুনিছা? ঠিক আছে কি হ'ব। বেয়া পাইছা নেকি বাৰু? হেল্ল'। অঁ বেয়া পাইছা নেকি বোলো? কি জানি? কি জানি ঠিক আছে বেয়া নাপাবা হা। ফাৰ্ষ্ট টাইম কৰিছোঁ প্ৰেংক কলটো, নতুন বছৰতে প্ৰেংক কল কৰিলোঁ। অলপ গালিও দিলে বাৰু গালিনো কি আৰু ফাৰ্ষ্ট টাইম কৰিছোঁ ইমান এটা হেৰি কৰিব নাজানিলোঁ আৰু। দে ঠিক আছে চাই থাকক চাই ভালে পালে চাগে ভিডিঅ'টো। আৰু নেক্সট আকৌ ভাল প্ৰেংক কল দিবলৈ চেষ্টা কৰিম আপোনালোকলৈ। থেংক ইউ জয় আই অসম।